Hello friends, welcome to my channel Hima's Recipes and Vlogs. আজি 2021 চন পৰিল আমাৰ নতুন বছৰ এটা আৰম্ভণি হ'ল। যোৱা বছৰটো আমাৰ সকলোৰে বৰ দুখকৰ আছিলে। এই বছৰটো যেন সকলোৰে ভাল হয় মই তাকে কামনা কৰিছোঁ। মই মোৰ ছাবস্ক্ৰাইবাৰবিলাকক অশেষ ধন্যবাদ জনাইছোঁ মোক সহায় সহযোগিতা কৰি আগবঢ়াই নিয়াৰ বাবে আৰু তাৰ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে থাকিব। এতিয়া আমি ভাবিছোঁ যে অলপমান ওলাই যাওঁ নতুন বছৰ বুলি বাহিৰত 1 তাৰিখ যেতিয়া, সেইকাৰণে আমাৰ ওচৰৰে কপিলী নামৰ এখন বনভোজস্থলী আছে ৰাণীৰ ওচৰত, তালৈকে যাওঁ। ইয়াৰে পৰা প্ৰায় 1 ঘণ্টামান সময় লাগিব আমাৰ ঘৰৰ পৰা, গতিকে তালৈকে যাওঁ বুলি ওলাইছোঁ। আপোনালোককো তাতে গৈ মই দেখুৱাম তাতে কেনেকৈ কৰি মানুহবিলাকে ফূৰ্তি ফাৰ্তা কৰিছে। আৰু মই পিছে তাতে পিকনিক বুলি ওলোৱা নাই, মই মোৰ খানা ঘৰতে বনাই ৰেডি কৰি লৈছোঁ আৰু তাতে গৈ অকল বহি পেলাই আমি খাম বুলি ভাবিছোঁ। আহকচোন এতিয়া আমি ৰাণীলৈকে যাওঁ, তাতে গৈ পেলাই কপিলীত কি দেখা পাওঁ মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আমি ৰাণীৰ কাষৰ কপিলীলৈকে বুলি ওলালোঁ বনভোজস্থলীলৈকে। আপোনালোকক মই ৰাস্তাটো দেখুৱাই যাম মাজে মাজে, আপোনালোকে চাবলৈ পাৰিব কিমান দূৰ কিমান সময় লাগে মই দেখুৱাই দিম, আপোনালোকক কৈ দিম। এতিয়া এইয়া আমি ৰাণীৰ ৰাস্তাৰ ফালে আমাৰ গাড়ীখন ঘূৰিছে। ইয়াৰে পৰা প্ৰথমতে আমি একলেণ্ড পাম, একলেণ্ডৰ পাছত আমি আপোনাৰ তালৈকে বনভোজস্থলীলৈকে লৈ গৈ আছোঁ। এইয়া এতিয়া আমি কপিলী আৰু গণেশ মন্দিৰ এই ৰাস্তাটো দি সোমাই এই গেটখন দি সোমাব লাগে। এইটোৱে হ'ল পিকনিক স্থলী। এইয়া এতিয়া আমি সোমাইছোঁ ইয়াৰে ভিতৰত। এইটো ৰাস্তা দি আমি এতিয়া আগুৱাই যাবলৈ লাগিব, এই ৰাস্তাটো দি। এতিয়া আমি কপিলী বনভোজস্থলী গৈ পাম আৰু অলপ সময় লাগিব, ভিতৰৰ ফালে আছে। এয়া আমি এতিয়া পিকনিক স্থলী আহি পেলাই পাইছোঁ। দেখিবলৈ পাইছে অসংখ্য গাড়ী, ইয়াতে হাজাৰ হাজাৰ গাড়ী আছে ইয়াতে, চাবলৈকে ভাল লাগিছে। অঁ हिलाओ, अरे गरीबा की समझ पावना, दुख में साथ निभायो, दुख में साथ निभायो। अरे केरोसिन की कला बाजारी बंद करवाती रे, मोदी बंद करवाती रे, मोदी बंद करवाती रे। हमारा मोदी जी कैलेर चलाती रे, 500,000 ऊपर रोक लगाती रे। Love the chase and the hunt, and I set the pace when I'm running. I always take what I want and I always give it 100. Don't need a bank, no I'm funded. Play the game like it's nothing. I'm always thankful for something. Don't take for granted, stay humble. Now wake up, it's time to look at the enemy. Look in the mirror if he is no friend to me. It's not working out, maybe it's the chemistry. It's time to break up so I can make a better me. Better believe in your mind, cause it's everything. You can mold, shape, find almost anything. All it takes is some time and some clarity to find your identity. It's mind over everything.
looking back. Mirror breaks, aftermath. When I hate, I attack. And when I feel like this, I'm immortal. 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 Don't be scared. Just open up, don't be scared. এতিয়া কপিলি পিকনিক স্থলীৰ পৰা আমি এতিয়া বাহিৰলৈকে ওলাই যাম। এতিয়া প্ৰায় 4টামান বাজিলে, গতিকে ওলাই যাওঁ বুলি ভাবিছোঁ। ইয়াৰে মনোমোহা দৃশ্য আপোনালোকে দেখিবলৈকে পাইছে। চাৰিওফালে পাহাৰ, গছ গছনি, সকলোৱে ফূৰ্তি কৰি আছে। এয়া দেখিবলৈ পাইছে। এতিয়া আমি বাহিৰলৈকে যাওঁ অলপমান আৰু। এতিয়া আমি ওলাই আহিছোঁ ইয়াৰে পৰা। হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া পিকনিক স্পটৰ পৰা আহি ঘৰ পালোহি। মই অতি ভাল লগা ঠাই সেইখন। মই আগতে যোৱা নাছিলোঁ, মই ফাৰ্ষ্ট টাইম গৈছিলোঁ। তাতে অজস্ৰ মানুহ তাতে পিকনিক খাবলৈকে গৈ এনজয় কৰিছে। ময়ো তাতে বহুতো এনজয় কৰিলোঁ, পিকনিক খালোঁ, খাই পেলাই ঘৰলৈকে আহি পালোঁ। আপোনালোকক নতুন বছৰৰ বাবে আকৌ নতুনকৈ মই আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো যেন আপোনালোকৰ শুভ হয়, মংগল হয়, তাকে কামনা কৰি মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিব বিচাৰিছোঁ। যদিহে আপোনালোকৰ ভাল লাগে ভিডিঅ'টো, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ।